হেল্ল', কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক মোৰ বাৰীৰ চব্জি কিছুমান দেখুৱাম, যিবোৰ লাগি আছে মই ছিঙিম আৰু চাব আপোনালোকে। এইজোপা কুন্দুলি গছ, বৰ বিশেষ কুন্দুলি গছজোপা বৰ বিশেষ ডাঙৰ নহয় বাৰু, কিন্তু ইয়াত পুৰা লোমা লোমে কুন্দুলি লাগি আছে, ঢেৰ লাগি আছে। সিফালে লাগি আছে, এইবিলাক এনেকৈ পুৰা লাগি আছে। ইতিমধ্যে মই কুন্দুলি চব দেখিছে, কুন্দুলি মই ইতিমধ্যে এক খৰাহি ছিঙিলোঁ। এইটো খৰাহিটো ভৰ্তি লাগি আছে। এইটো বিলাহী, সৰু বিলাহী পকি আছে, সৰু বিলাহী পকি আছে। বাৰীৰ বস্তু ছিঙি কম হ'লেও খাই বহুত ভাল লাগে। আপোনালোকক কেনেকুৱা লাগে বাৰু বাৰীত বস্তু ছিঙি? মই বৰ ভাল পাওঁ। বৰ ধুনীয়াকৈ পকি আছে। এয়া এইখিনিত আছে নেকি? ইফালে ছিঙি গ'লে বৰ কষ্ট হৈছে। সেইফালে পকি আছে, সেইফালে সোমাবলৈ অলপ দিগদাৰ। ৰ'বা, বাৰীতে আছে আমাৰ ভেকুৰী। আপোনালোকে এইটো বস্তু খায়নে বাৰু? তিতা খাবলৈ বইল কৰি অলপ পানীটো পেলাই ফ্ৰাই কৰি ল'লে অকণমান তিতাটো কম হয়, কিন্তু মই বইল কৰি পানীটো পেলাই দি খাই বেয়া পাওঁ। ডাইৰেক্ট এনে কেঁচাকৈ নহ'লে এনেকৈ ভাজি খাবলৈ মই বৰ ভাল পাওঁ। তিতা হ'লেও বস্তুটো কিবা এটা ভাল লাগে মোক। কিছুমানে তিতা খাই বেয়া পায়, মই লাগিলে কেৰেলা তিতাটোৱে অকণমান বেয়া পাওঁ, যদিও ভেকুৰী তিতাটো মই বৰ ভাল পাওঁ। আৰু এইটো কলফুল আপোনালোকে খায় নাই? চেনিকলৰ ডিল। এইটো কাইলৈ পাৰিম, আজি নাপাৰোঁ। এই ডিলটো আপোনালোকে খাই কেনেকৈ ভাল পায়? মানে ভাজি খাই ভাল পায় নে কিছুমানে মানে বইল কৰি চাটনি বনাই খায়? মই বইল কৰি চাটনি বনাই খাই বেছি ভাল পাওঁ। মানে বইল কৰি যেতিয়া বিলাহী আলু একেলগতে এনেকৈ বইল কৰি চাটনি বনালে বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে কোনে কেনেকৈ খাই জনাব। বেঙেনা লাগি আছে, এইটো ফ্ৰাই কৰি খাই বৰ ভাল লাগে দেই। আৰু পিছফালে এজোপা আছে, সৰু মানে বেঙেনা দেখিছিলে। এতিয়া আমাৰ ইয়াত দীঘল বেঙেনা বিধো আছে। এইবিধো খাবলৈ মই বৰ ভাল পাওঁ। লাগিছে মোৰ মালিক আহোঁতে ৰুই থৈ গৈছিলে ফ্ৰেঞ্চবিন। এতিয়া আমি খাই আছোঁ আৰু মালিকে আহিলে ৰুইহে থৈ যায় আমাক খাবৰ কাৰণে। তেওঁ আকৌ খাবলৈ নাপায়ে। আমি বাৰীৰে বস্তু এনেকৈ তাজা মানে সাৰ নিদিয়া ফ্ৰেঞ্চবিন হওক বা যিকোনো চব্জি আমি সাৰ নিদিয়াকৈ ঘৰতে মানে খাওঁ আৰু অলপ কৰি। সন্ধিয়াৰ কাৰণে আমাৰ মানুহ আছোঁ আমি 4জন। ময়ে ডাঙৰ আৰু ল'ৰাটো 2টা, ছোৱালী এজনী, ভতিজা ছোৱালীজনী। আৰু আমাৰ ৰাতিৰ কাৰণে চব্জি গোটালোঁ ইমানখিনি বাৰু আমি নেখাওঁ আজিয়ে। তথাপিও মানে ছিঙি থৈ দিছোঁ, কাইলৈ পৰহিলৈ তেনেকৈ খাই থাকিম। ডাঙৰ বিলাহীও আছিলে কেইটামান, ধুনীয়াকৈ পকি আছে, সেয়াও ছিঙি ল'লোঁ। পুৰি খাই বহুত মজা লাগে বিলাহী। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ।
বাই বাই।